ভাইয়া তো লগ পালো সাবস্ক্রাইবার তো ভিডিও বলে চাই মোৰ দাদা তো লগ পালো দাদা আমাৰ ভিডিও চাই কেনে লাগে ভিডিও চাই গুড থ্যাংক ইউ চেষ্টা কৰিম তো ৰাস্তাৰ অৱস্থা চাওক ঐ ভাই কি এইটো সাপ তো হে গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই নিউ ভ্লগ তো আজি মানে পুৱাই এনেকুৱা ৰ'দ আপোনালোকে চাব পাৰে তো এতিয়া প্ৰায় মানে 9টামান বাজিছে মানে 9টাতে এনেকুৱা ৰ'দ তো ভাবিছোঁ আজি ভ্লগটো মানে কি কৰোঁ চাওঁ অন্য এটা ভ্লগলৈ আপোনালোকক স্বাগতম কৰিম তো আজিৰ ভিডিঅ'টো কি কৰিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এতিয়া মানে ৰ'দ চাব পাৰে তো আজি গৈ আছোঁ হাজো ফুল লাইনৰ ফালে হাজো হাৱে ফুল লাইন তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মানে যিহেতু ডেইলি ভ্লগ দি আছোঁ তো সেইকাৰণে এইটো মানে ডেইলি ভ্লগৰ 14 নম্বৰ চিৰিজ তো সেইকাৰণে মানে ডেইলি ভ্লগটো দিবই লাগিব সেইকাৰণে কিবা নহয় কিবা এটা বনাই আছোঁ তো বলক আপোনালোকক লৈ যাওঁ হাজো ফুল লাইন তো মজা লাগিব ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আৰু মানে অতি শীঘ্ৰে কেমেৰা কোৱালিটি ভাল কৰিম মানে হাইৱে ৰাস্তা পাই গ'লোঁ তো পিনে ৰাহুল ভাই পালে তো এতিয়া মানে আমিতো গৈ আছোঁ হাজো ফুল লাইন তো বলক দোকানত ৰখিছোঁ কিবা এটা খাই লওঁ বুলি মানে ঠাণ্ডা কিনিলোঁ মানে চাব পাৰে ফুল লাইনৰ ৰাস্তা তো এতিয়া যাই আছোঁ ইপিনে মানে এই ৰাস্তাটো কথা কি ক'ম মানে ৰাহুলে ফটো উঠাই গৈছে তাক মানে ফটো উঠাই দিয়া নাই তো সেই আৰু ৰাস্তাটো আহিলে মানে কি কওঁ আৰু মানে একবাৰ বহি দিছোঁ মানে ৰাস্তাটো চাওঁ একবাৰ কেনেকুৱা তো মানে ভিউটো চাওঁ কম ভিউটো চাওঁ বেকগ্ৰাউণ্ডৰ তো মানে গাড়ী মোটামুটি 100 মান স্পীডত এনেকৈ যায় মানে কি ক'ম আৰু তো ভিউটো চাওক তো মানে মেঘখিনি চাওকচোন কি বম লাগিছে মেঘখিনি চাওক ৱাও কি মজা লাগিছে তো মানে মোৰ বেকত থকা মেঘখিনি চাওকচোন কি মজা লাগিছে চাওক অ' ভাই তো মানে এতিয়া ৰাহুল ভাই তাকত গ'ল তো এতিয়া যাই আছে তো মানে ডেইলি যিহেতু ডেইলি ভ্লগ দিয়া যিহেতু চেলেঞ্জ লৈছোঁ তো ডেইলিটো ভ্লগ দিব লাগিব আৰু ইয়াৰ পৰা মানে পাহাৰ দেখা পাই মানে শুৱালকুছি পাহাৰ এইবিলাক দেখিছেনে শুৱালকুছি পাহাৰ তো মানে ৰাহুল ভাই মানে যাই পেলাই আগত তো এতিয়া বলক আৰু যাই আছোঁ আৰু এনেকৈ তো বেকগ্ৰাউণ্ডৰ ভিউটো চাওক এইটো কি মজা এটা ভিউ চাওক মানে এই ফোনটো এটা চিষ্টেম আছে চাওক ইফালে মই আছোঁ ইফালে ৰাহুল আছে কি ক'ম আৰু মানে কি ক'ম ডাবল ভিক্টৰ গুড তো মানে মজা ভিউ আৰু কি ক'ম তো গৈ আছোঁ আৰু লাহে ধীৰে তো মানে সুধে ফটো ই মানে সুধে ফটো উঠাৰে মাথা সুধে অকল ফটো DSLR দি ফটো উঠছি এতিয়া কিন্তু ফটো আৰু চাপৰি তো পিনে আহি পালোঁ ফুল তো পিনে ভাইয়াটো লগ পালোঁ ছাবস্ক্ৰাইবাৰ তো ভিডিঅ' বোলে চাই মোৰ তো পিনে মজাকৈ আহি পালোঁ আৰু তো পিনে ৰাহুল ভাই কিবা কবি নেকি তো পিনে আহি পালোঁ আৰু তো আপোনালোকে মানে ছাপোৰ্ট কৰিব সদায় ভাল কণ্টেণ্ট আনিব চেষ্টা কৰিম তো ৰাস্তাৰ অৱস্থা চাওক ঐ ভাই কি এইটো সাপ তো পিনে মানে বেয়া পাৱাৰ দিলে চাওক ভাই বেয়া পাৱাৰ চাওক কেনেকুৱা এটা লেভেলত ৰ'দ দিছি তো আপোনালোকে চাব পাৰে কেনেকুৱা এটা লেভেলত ৰ'দ দিছি কি ক'ম আৰু তো এতিয়া মানে বঢ়িয়াকৈ গৈ আছোঁ আৰু খোজকাঢ়ি তো বঢ়িয়াকৈ যাই আছোঁ আৰু তো মজা যাই আছোঁ খোজকাঢ়ি আৰু তো ৰাহুল ভাই নাই বাকী খবৰ কে নাই এতিয়া বঢ়িয়াকৈ গৈ আছোঁ আৰু মানে ছাগাল তাগালো আছে ৰাস্তাত তো মানে ভিউটো চাওকচোন কি ক'ম আৰু ভিউটো এই চাওক ভিউ মানে গাড়ী আহিছে গাড়ীৰ স্পীড চাওক প্ৰায় 100 মান আছে এখন গাড়ী ৰাস্তা ভাল না তো মানে ৰাস্তা ভাল ন সেইকাৰণে মানে 100 গ'লেও মানে প্ৰব্লেম নাই কি ক'ম আৰু তো ডেইলি ভ্লগ দি আছোঁ ডেইলি ভ্লগ দি যাব কেৱল আপোনালোকে ছাপোৰ্ট কৰিব তো আজি মানে মোটামুটি 45 ডিগ্ৰী মানত ৰ'দ তো কি ক'ম একদম মানে ইমান পৰ নাছিল এতিয়া মানে হঠাৎ এনেকুৱা ৰ'দ দি দিলে চাওক হঠাৎ ইমান ৰ'দ দি দিলে কি ক'ম এতিয়া মানে ৰ'দত প্ৰব্লেম হয় দিয়কচোন কাৰণ ইয়াত মানে গাছ গছনি বেছি নাই এডাল আছে তাত এডাল আছে তো ইয়াত মানে গাছ গছনি অলপমান কম আছে তো আমি মানে চাইকেল লৈ আহিছোঁ চাইকেল তো যদি চাইকেল ৰাইড লাগে কমেণ্ট কৰি ক'ব আৰু তো ভাবিছিলোঁ কি আজি মানে ভ্লগটো নৰ্মেল ভ্লগ হ'ব কিন্তু নৰ্মেল ভ্লগ নহ'ল অলপমান মানে জাগাটো দেখাব চেষ্টা কৰিলোঁ আৰু একদিন ভালকৈ দেখাব চেষ্টা কৰিম আজি মানে জাষ্ট নৰ্মেল দেখালোঁ আৰু মানে এইপিনে ৰ'দটো ঘূৰিও গায়ব হৈ গ'ল এইফালে মানে ৰাহুল ভাই বঢ়িয়াকৈ পোষ্ট দিব মানে ইফালে মানে ৰাহুল ভাই মানে বঢ়িয়াকৈ পোষ্ট দি আছে ফটো উঠে কিন্তু তাক ফটো এটাও মাৰা নাই সি মানে ফটো উঠে পোষ্ট দি আছে কিন্তু তাক এটাও ফটো মাৰা নাই দিয়ালৈকে তো মানে পুৰা মানে কি ক'ম আৰু ফটোৰ পৰা একদম ফটোৰ পাগলাই দে ফটো এটা মাৰো দে এনেকুৱাতে ফটো মাৰি তো পিনে মানে প্ৰায় টাইম চাব পাৰে প্ৰায় 3:42 মানে ইটো ৰাস্তাত আহিলে কেনেকুৱা এটা মানে মনত ভাৱ হয় জানে কি ক'ম আৰু চাওক আমাৰ ঘৰৰ পৰা মানে এইখন পাহাৰ দেখা পায় তো আপোনালোকক লগাল দেখাই দিম মই তো মানে আমি চাইকেল লৈছোঁ ৰাহুল ভাই আৰু ৰাহুল ভাই কিবা এটা কৈ দিয়া নাই আমি মানে আজি এটা শ্বুট কৰিব আহিছোঁ দাদাহঁতক লগ পালোঁ দাদাহঁতে আমাৰ ভিডিঅ' চাই কেনে লাগে ভিডিঅ' চাই গুড থ্যাংক ইউ তো এতিয়া মানে প্ৰায় 5টা বাজিল তো এইখিনি মানে এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ তো বাই নেক্সট ভিডিঅ'ত লগ পাম তো গধূলি হ'ব আৰু ঘৰত যাওঁ
তো বাই নেক্সট ভিডিঅ'ত লগ পাম যদি কোনোবাই নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব তো বাই নেক্সট ভিডিঅ'ত লগ পাম তো ৰাতি মানুহ চাব পাৰে ভাই ৰাতি মানুহ চাওক কিমান মানুহ এই ৰাতিৰ পৰিস্থিতি হাজো ফ'ৰ লাইন